জিলা কমিটিবিলাকৰ তাত পাৰ্টিৰ দলীয় সভা হৈ আছে। ইলেকশ্যনৰ পিছত আমাৰ আঞ্চলিক ভিত্তিত বা প্ৰাইমাৰী ভিত্তিক মিটিংবিলাক হৈ গ'ল। তো জিলা কমিটিবিলাকৰ যিটো ৰিভিউ মিটিং বা পৰৱৰ্তী সময়ৰ বিভিন্ন কাৰ্যসূচীক লৈ আলোচনাবিলাক হৈ আছে। মোক আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা কিছুমান জিলা ভিজিট কৰাৰ কাৰণে দায়িত্ব দিছে। এই হিচাপে মই যোৱাকালি চিৰাঙত আৰু আজি গোসাইগাঁৱত আহিছোঁ আৰু এতিয়া আলোচনা কৰিলোঁ। সকলো ব্লক কমিটি খুব শক্তিশালী, ডিষ্ট্ৰিক্ট কমিটি খুব ভালে আছে আৰু সকলো যিখিনি দলৰ আমাৰ কেন্দ্ৰীয় কমিটি হওক, চেল হওক, সকলো ঠিকমতে কাম কৰি আছে। তো সেইকাৰণে অনাগত দিনৰ কাৰণে বড়োলেণ্ডখন যেনেকৈ শান্তি আছে, শান্তি কৰি ৰাখিবৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ইছ্যুবিলাক সমাধান হোৱাৰ কাৰণে আৰু UPPL মডেলৰ যিটো ৰাজনীতি সেইটো পৰৱৰ্তী সময়ত আগুৱাই নিয়াৰ কাৰণে আমি আলোচনাবিলাক কৰি আছোঁ। বিগত 9 মাহৰ যি BPFৰ চৰকাৰ চলিল প্ৰায় এই 9 মাহৰ চৰকাৰৰ বিষয়ে আপুনি কি ক'ব? এতিয়ালৈকে মই একো ক'ব নিবিচাৰোঁ। চৰকাৰ এখন চলিব, ইলেক্টেড হৈছে, ৰাইজে মেণ্ডেট দিছে, কাম কৰিব। এতিয়া মেইন কামটোতো আপোনালোকৰহে। আমিতো কাউন্সিলত বিৰোধী হিচাপে আমাৰ কথাবিলাক কম, কিন্তু চতুৰ্থ স্তম্ভ হিচাপে যিটো ভাল হৈছে, বেয়া হৈছে, আপোনালোকেও অলপ চোৱা চিতা কৰক। তেতিয়া অলপ যিবিলাকে গভৰ্নেন্সত থাকে সেইসকলে সঠিক পথত আগুৱাই যাবলৈ বাধ্য হ'ব। আৰু 29 আৰু 30ৰ কথা আপুনি উল্লেখ কৰিছে। 30 চাওক, দল কৰা মানুহবিলাকে পলিটিচিয়ান থিংক অফ ইলেকশ্যন বুলি কথা এষাৰ আছে। গতিকে আজি আমাৰ দলত যিখিনি কাম কৰি আছে তেখেতসকলে ইলেকশ্যনৰ কথাই চিন্তা কৰিব। আজি নহয় কালি, কালি নহয় পৰহি। চ' এই কথাবিলাকে আমি কৈছোঁ যে আমাৰ যোৱা ইলেকশ্যনত ক'ত ভুল হৈ গ'ল, ক'ত ভাল হৈ গ'ল, ক'ত আমি ৰৈ গ'লোঁ, ক'ত আগুৱাই যাব পাৰিলোঁ, এই কথাবিলাক পৰ্যালোচনা কৰি পেলাই ছিষ্টেমেটিকেলি কাম কৰিব লাগে। এই কথাটোকে মই ইয়াত দাঙি ধৰিছোঁ।